নমস্কাৰ ৰাইজ। আজি যাওঁচোন আহক আমি ঢেকীয়াখোৱা বৰনামঘৰলৈ। এই নামঘৰ অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ পূবত অৱস্থিত আৰু এই ভাদ মাহৰ অখণ্ড নাম কীৰ্তনৰ বাবে এই নামঘৰলৈ অগণন ভক্তৰ ভিৰ হোৱা দেখা যায়। জনশ্ৰুতি অনুসৰি 1528 চনত মহাপুৰুষ মাধৱদেৱে এই নামঘৰ প্ৰতিষ্ঠা কৰিছিল। মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল, যি গছি বন্তি সুদীৰ্ঘ 494 বছৰ ধৰ্মপান ৰাইজে জ্বলাই ৰাখিছে। এই বন্তিগছি এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছে দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি বুলি স্বীকৃতি প্ৰদান কৰিছে। ভাদ মাহত ঢেকীয়াখোৱা বৰনামঘৰ মৰ্ত্যৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হয় বুলি লোকবিশ্বাস আছে আৰু তাত ভক্তসকলে নিজৰ মতে নামঘৰলৈ দান বৰঙণি আগবঢ়ায় আৰু পৰিচালনা সমিতিয়ে ইয়াক সামাজিক আৰু সাংস্কৃতিক উন্নতিৰ বাবে ব্যৱহাৰ কৰে। ই বৈষ্ণৱ ধৰ্ম আৰু অসমৰ মানুহৰ মাজত একতা বজাই ৰখাত সহায় কৰিছে। প্ৰবাদ অনুসৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি থকাৰ সময়তে অবৈষ্ণৱসকলৰ প্ৰৰোচনাত পৰি ৰজাই মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱক বন্দী কৰিব খোজাত শংকৰ গুৰুক শিষ্যসকলে আত্মগোপন কৰোৱাইছিল। ৰজাই মাধৱদেৱক জোঁৱায়েকৰ সৈতে বন্দী কৰিছিল। পাছত বিচাৰত জোঁৱায়েকক মৃত্যুদণ্ড দিয়ে আৰু মাধৱদেৱক মুক্তি কৰি দিয়ে। বন্দীশালৰ পৰা ওলাই আহি বৰ্তমানৰ ঢেকীয়াখোৱা বৰনামঘৰ থকা ঠাইত এটা ভগা বজাত থকা এহাল বুঢ়া বুঢ়ীৰ ঘৰত দুখে ভাগৰে মাধৱদেৱে আশ্ৰয় ল'লে। ৰাতিৰ ভাতসাজৰ বাবে ঢেকীয়া শাকেৰে ব্যঞ্জন বনাই বুঢ়ীয়ে নিজেই নাখাই মাধৱদেৱক খুৱাইছিল। আহাৰ গ্ৰহণ কৰাৰ পাছত বুঢ়াৰ সহযোগত গাঁৱৰ কেইজনমান লোক লগ হৈ সেই ঠাইত এটা নামঘৰ স্থাপন কৰাৰ কথা কৈছিল আৰু গুৰুজনাই নিজৰ পৰিচয় দিছিল। ৰাইজে গুৰুজনাৰ ওচৰত মূৰ দোৱাই সন্মতি প্ৰকাশ কৰিছিল। যি ঠাইত গুৰুজনাই ভোজন কৰিছিল সেই ঠাইত বৰগছৰ তলত খুটি মাৰি বন্তি প্ৰজ্বলন কৰি নামঘৰ ভাগ স্থাপন কৰে। তেতিয়াৰ পৰাই আমাৰ এই নামঘৰটোৰ লগতে অঞ্চলটোৰ নাম ঢেকীয়াখোৱা হয়। মহাপুৰুষ মাধৱদেৱে সেই ঠাই ত্যাগ কৰাৰ পাছত বুঢ়া বুঢ়ীহালৰ মৃত্যু হয় আৰু ৰাইজে সেই ঠাইত খেৰ বাঁহৰ নামঘৰ সাজি বুঢ়া নামঘৰ নাম দিলে আৰু প্ৰত্যেক বছৰৰ ভাদ মাহত গুৰুজনাৰ আৰ্হিৰে পালনাম গাবলৈ ধৰিলে। এসময়ত কাঠ-বাঁহেৰে নিৰ্মিত এই নামঘৰেই আটকধুনীয়া ঢেকীয়াখোৱা নামঘৰ হিচাপে প্ৰখ্যাত হয়। আমিও ঠিক তেনেকৈ কালি অৰ্থাৎ শংকৰদেৱৰ তিথিত আমাৰ সপৰিয়ালে গৈ ঢেকীয়াখোৱা নামঘৰত চাকি বন্তি আগবঢ়ালোঁ আৰু তাত সেৱা কৰি আশীৰ্বাদ ল'লোঁ। আৰু ৰাতি যিহেতু 10 বাজিছিল, তাত নামঘৰতে আমাক সকলো ভক্তপ্ৰাণ ৰাইজকে আহাৰ গ্ৰহণ কৰিবলৈ কৈছিল আৰু সকলোৱে আমি ভাত খাই তাৰ পৰা আহিলোঁ।